হেল্ল' ষ্টুডেণ্টছ, কেনে আছা? আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ গসাউ নিৰ্ণয় কৰাৰ নিয়ম আৰু গসাউ কাক বোলে। বহুদিনৰ মূৰত ভিডিঅ' বনালোঁ। গসাউ হৈছে গসাউ কাক বোলে। গসাউৰ বিষয়ে প্ৰথমতে আমি জানি লওঁ। গসাউনো কাক কয়? গসাউ হ'ল কোনো দুটা বা তাতোধিক সংখ্যাৰ ডাঙৰ সাধাৰণ উৎপাদক। এনেদৰেও ক'ব পাৰি যে গসাউ হৈছে কোনো দুটা বা তাতোধিক সংখ্যাৰ ডাঙৰ ভাজক। গসাউৰ সম্পূৰ্ণ ৰূপ হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক ইংৰাজীত হায়েষ্ট কমন ফেক্টৰ বা HCF বোলা হয়। যিসকলে জানা তেওঁলোকে ভিডিঅ'টো কণ্টিনিউ কৰিবা, আৰু যিসকলে নাজানা তেওঁলোকে টুকি ল'ব বুলি মই আশা ৰাখিলোঁ। আৰু ভিডিঅ'টোৰ শেষৰ ফালে ক্লাছ 9, 10 বা 11, 12 ষ্টুডেণ্টৰ বাবে এটা ছাৰপ্ৰাইজো আছে। গসাউৰ ওপৰতে ভিডিঅ'টো কণ্টিনিউ কৰিবা, ছাৰপ্ৰাইজটো পিছত পাবা। দ্বিতীয়তে আহোঁ গসাউ নিৰ্ণয় নিয়ম। গসাউ কেনেদৰে নিৰ্ণয় কৰা যায়? গসাউ দুই ধৰণে নিৰ্ণয় কৰিব পাৰি। প্ৰথম নিয়ম অনুসৰি সংখ্যাকেইটাক ভাগ কৰিব পৰা সংখ্যা, যাক উৎপাদক বুলি কোৱা হয়, কেইটাৰ সহায়ত গসাউ নিৰ্ণয় কৰিব পৰা যায়, অৰ্থাৎ সেই সংখ্যাকেইটাৰ সহায়তো গসাউ নিৰ্ণয় কৰিব পৰা যায়। দ্বিতীয় নিয়ম অনুসৰি সংখ্যাকেইটাক মৌলিক উৎপাদক বিশ্লেষণৰ জৰিয়তে উৎপাদক নিৰ্ণয় কৰি গসাউ নিৰ্ণয় কৰিব পৰা যায়। প্ৰথম হৈ গ'ল সংখ্যাকেইটাক পূৰণ কৰা উৎপাদকৰ সহায়ত, আৰু দ্বিতীয় হৈ গ'ল মৌলিক উৎপাদক পদ্ধতিৰ দ্বাৰা। আমি প্ৰথম নিয়মটো শিকি লওঁ। প্ৰথম নিয়ম হৈছে সংখ্যাকেইটাক ভাগ কৰিব পৰা সংখ্যা বা উৎপাদকৰ সহায়ত গসাউ নিৰ্ণয়। উদাহৰণ: 12 আৰু 32ৰ সাধাৰণ উৎপাদক। 12ৰ উৎপাদকসমূহ হৈ গ'ল 1, 2, 3, 4, 6 আৰু 12। যিসমূহ সংখ্যা আমি পূৰণ কৰি আমি 12 পাওঁ। আৰু 32ৰ হৈ গ'ল 1, 2, 4, 8, 16 আৰু 32। এই দুয়োটাৰে যিটো কমন অৰ্থাৎ সাধাৰণ উৎপাদক হ'ল 1, 2 আৰু 4। ইয়াৰে আটাইতকৈ ডাঙৰ যিটো উৎপাদক হ'ল সেইটো হৈ গৈছে 4, আৰু সেইটো হৈছে 12 আৰু 32ৰ গসাউ। এতিয়া 2 নম্বৰ এটা মই উদাহৰণ দি দিছোঁ, উদাহৰণ তোমালোকে চাই লোৱা। উদাহৰণ দুটাৰ পৰা বুজিব পৰা যায় যে দুয়োটা সংখ্যাৰ বা দুটা বা তাতোধিক সংখ্যাৰ সাধাৰণ উৎপাদকৰ ডাঙৰ সংখ্যাটোৱে হৈ গৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক, অৰ্থাৎ গসাউ। এতিয়া আহোঁ দ্বিতীয় নিয়ম। সংখ্যাকেইটাক মৌলিক উৎপাদক বিশ্লেষণ কৰি গসাউ নিৰ্ণয়। এই পদ্ধতিত প্ৰথমে সংখ্যাকেইটাক মৌলিক সংখ্যাৰ উৎপাদকত বিশ্লেষণ কৰি ল'ব লাগে। দুয়োটা সংখ্যাত থকা সাধাৰণ উৎপাদকবিলাক বাছি উলিয়াই পূৰণ কৰি ল'ব লাগে। সেইকেইটা গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হয়, অৰ্থাৎ যিকেইটা আমি সাধাৰণ উৎপাদক পাম সেইকেইটাক আমি পূৰণ কৰি পেলাই যি আমি উত্তৰ পাম সেইটো হৈছে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক। আমি এটা উদাহৰণৰ সহায়ত আমি বুজি চাওঁ। উদাহৰণ: তোমালোকে চোৱা, মই 48 আৰু 64ৰ গসাউ নিৰ্ণয় কৰিছোঁ। 48ৰ মৌলিক উৎপাদক উলিওৱা। প্ৰথমতে 48ৰ মৌলিক উৎপাদক এনেধৰণে উলিওৱা হয়। 48ক প্ৰথমতে 2ৰে কৰিলোঁ, 24 হ'ল। আকৌ 2ৰে হৰণ কৰিলোঁ, 12 হ'ল। 12 দুগুণ 24। আকৌ তোমাৰ 2ৰে কৰিলোঁ, 6 দুগুণ 12। আকৌ 2ৰে কৰিলোঁ, 3 দুগুণ 6। এতিয়া আমাৰ 48ৰ যিকেইটা মৌলিক উৎপাদক হ'ল 2, 2, 2 পূৰণ 2 পূৰণ 2 পূৰণ আকৌ 2 পূৰণ 3, অৰ্থাৎ 4টা 2 পূৰণ, শেষত 3 পূৰণ। এতিয়া আমি 64ৰ গসাউ নিৰ্ণয় কৰোঁ। 64 তোমাৰ গসাউ নিৰ্ণয় কৰিব লগা হ'লে 64ক প্ৰথমতে আমি 2ৰে হৰণ কৰিলোঁ। 2ৰে হৰণ কৰোঁতে 32 হ'ল। 32ক আকৌ তুমি 2ৰে হৰণ কৰা। 2ৰে হৰণ কৰিলে 16 হ'ব। 16 দুগুণ 32। আকৌ তুমি 16ক 8ৰে কৰা। 8 দুগুণ 16। আকৌ তুমি 4ৰে কৰা। 4 দুগুণ 8। আকৌ তুমি 4ক 2ৰে 2 দুগুণ 4। এতিয়া 6টা দি একেলগে পূৰণ কৰিলে আমি উত্তৰ 64 পাম। এতিয়া আমাৰ 48 আৰু 64ৰ সাধাৰণ উৎপাদক হ'ব। ওপৰত চোৱা, তোমালোকে 1, 2, 3, 4টা দি আছে। তলফালৰ পৰা তুমি তেনেদৰে 4টা দি ল'ব পাৰা। ইয়াত তলৰ লাইনত 3 নাই, অৰ্থাৎ 64 3 নাই। এইটো কাৰণে আমি 3টো নধৰোঁ। অকল কমন যিকেইটা আছে, কমন আমি 2কেইটা ল'লোঁ। 2, 4টা পূৰণ কৰিলে আমাৰ উত্তৰত 16 হ'ল। 16টো আমাৰ হৈ গৈছে আমাৰ গসাউ। এতিয়া আহোঁ ক্লাছ 8, 9, 10 বা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টৰ বাবে যিটো ছাৰপ্ৰাইজ আছিলে, সেইটো হৈছে ইউক্লিডৰ বিভাজন কলন বিধিৰ দ্বাৰা গসাউ নিৰ্ণয়। ইউক্লিডৰ বিভাজন কলন বিধি কেনেধৰণৰ হয় সেইটো মই ডেছক্ৰিপশ্যন কৰি লিখি দিছোঁ, তোমালোকে পঢ়ি চাব পাৰা। তোমালোকে পঢ়ি চালে বুজি পাবা। এইটো একচুৱেলি সৰুবোৰৰ বাবে নহয়, অৰ্থাৎ আমাৰ ক্লাছ 5, 6 বা 7ৰ ষ্টুডেণ্টৰ বাবে নহয়। এইটো তোমালোকৰ 8, 9, 10 বা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, 11, 12 ষ্টুডেণ্টৰ বাবে হয়। তোমালোকে পঢ়ি চালে বুজি পাবা কেনেধৰণে কৰা হয়। মই ইয়াত তোমালোকৰ এটা উদাহৰণ দি দিম। আৰু ইউক্লিডৰ
কলন বিধি যিটো আছে কলন বিধিত তোমাৰ কিছুমান আসোঁৱাহ কিছুমান আছে সেই আসোঁৱাহসমূহৰ বিষয়ে আমি পিছত আলোচনা কৰিম বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম ইয়াত তোমাৰ মূল আসোঁৱাহ হৈ গৈছে ঋণাত্মক সংখ্যাসমূহৰ বা বেলেগ সংখ্যাৰ আমি ইয়াক কোনো গসাউ উলিয়াব নোৱাৰোঁ অকল ধনাত্মক সংখ্যাৰে আমি ইউক্লিডৰ কলন বিধিৰ দ্বাৰা গসাউ নিৰ্ণয় কৰিব পাৰোঁ ঋণাত্মক সংখ্যা বা দশমিক সংখ্যা বা ভগ্নাংশৰ আমি ইয়াতে ইউক্লিডৰ কলন বিধিৰ দ্বাৰা বিভাজন কলন বিধিৰ দ্বাৰা আমি গসাউ নিৰ্ণয় কৰিব নোৱাৰোঁ সেইটো হৈছে ইউক্লিডৰ কলন বিধিৰ এটা আসোঁৱাহ ইয়াৰ বিষয়ে আমি পিছত আলোচনা কৰিম মই তোমালোকক এটা উদাহৰণৰ সহায়ত এইটো বুজাই দিব বিচাৰিছোঁ ইউক্লিডৰ কলন বিধিটো ইয়াত আমি 455 আৰু 42ৰ গসাউ নিৰ্ণয় কৰিম 455 আৰু 42ৰ যেতিয়া আমি গসাউ নিৰ্ণয় কৰিম ইয়াত আমাৰ 455 আমি উলিয়াবৰ বাবে 42 পূৰণ 10 যোগ 35 কৰিম অৰ্থাৎ ইয়াত টাইপিং মিষ্টেকৰ বাবে ক্ষমা বিচাৰিছোঁ আমাৰ ইয়াতে 2 নহয় 42 হ'ব লাগিছিল 42 পূৰণ 10 হ'ব যোগ 35 হ'ব 42 পূৰণ 10 কৰিলে 420 লগত যোগ 35 যোগ কৰিলে 455 হ'ব তাৰ দ্বিতীয়বাৰ 42ৰ লগত 1 পূৰণ কৰি 7 যোগ কৰিলে 35 × 35 যোগ 7 42 হ'ব তাৰপিছৰবাৰ 7 পূৰণ 5 কৰিবা আৰু যোগ 0 হ'ব আমাৰ আগত ডেছক্ৰিপশ্যনত লিখা আছিলে শেষত 0 নাহালৈকে আমি কৰিব লাগিব তো 7 পূৰণ 5 সমান 0 যোগ 0 এতিয়া আমাৰ 455 আৰু 42ৰ গসাউ আমাৰ 7 নিৰ্ধাৰণ কৰা হ'ল এই বিধিটো মই অলপ আগত কৈছিলোঁ এই বিধিটো অকল যোগাত্মক সংখ্যাৰ ক্ষেত্ৰত হয় বেলেগ সংখ্যাৰ ক্ষেত্ৰত এই বিধিটো অসুবিধাজনক হয় উলিয়াব পৰা নাযায় অকল যোগাত্মক অখণ্ড সংখ্যাসমূহৰ ক্ষেত্ৰত এই বিধিটো আমাৰ পৰিলক্ষিত হয় বেলেগ সংখ্যাৰ ক্ষেত্ৰত আমাৰ এই বিধিটো প্ৰযোজ্য নহয় সেইটো হৈ গৈছে ইউক্লিডৰ কলন বিধিৰ এটা ডাঙৰ আসোঁৱাহ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো কেনে পালা জনাবা যদি ভাল লাগিছে তেনেহ'লে লগৰসকলক শ্বেয়াৰ কৰিবা কমেণ্ট কৰিব নাপাহৰিবা যিকোনো বিজ্ঞান আৰু অংক সম্বন্ধীয় সমস্যাৰ বাবে কমেণ্ট কৰিবা তোমালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ মই চেষ্টা কৰিম আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত